মোৰ কথা আপোনালোকে লিখি ৰাখক 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে কোনোবাই ক্ৰাইম কৰে সময় পালে ক্ৰিমিনেল সকলৰ সুবিধা হয় ইমান ডাঙৰ ভিআইপি হলনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন দাক লৈ কিনি আমাৰ অসমত সিএম হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে বাক্সাত ৰাইজসকলৰ লগত পুলিচ লগত যেনেকুৱা খাইজা হৈ আছে যেনেকুৱা হাল্লা হৈ আছে গণ্ডগোল হৈ আছে ইটো কথা লৈ কিনি আমাৰ অসমত সিএম হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে তাৰ পিছত আমাৰ অসমত কংগ্ৰেছ দলৰ পৰা গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ছাৰৰ বিৰোধী কি কথা ক'লে জুবিন দাক লৈ কিনি গৌৰৱ গগৈ ছাৰে কি ক'লে ইটো ভিডিঅ' লগত সকলোৱে দেখা পাই যাব এই কাৰণে লাষ্ট তাক চাই থাকক সকলোৱে গম পাই যাব আমাৰ অসমত সিএম হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'ব তাৰপিছত কংগ্ৰেছ দলৰ পৰা গৌৰৱ গগৈয়ে কি ক'ব জুবিন দাক লৈ কিনি এই কাৰণে চাই থাকক মই স্ক্ৰীনত দিছোঁ আৰামছে চাই থাকক মোৰ কথা আপোনালোকে লিখি ৰাখক 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই তেওঁলোকৰ এটাই কথা যে 26 ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই হৃদয়ে হৃদয়ত আমি সেইখিনি কথা মানে আমি ধৰি লৈছোঁ সেই সময়ত আৰম্ভ হৈ গ'ল ৰাজনীতি জুবিন দাই নিজে ক'লে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মই কঞ্চনজংঘা আৰু আহিলে আমাৰ মুখ্যমন্ত্ৰীজন বেলেগ এটা কথা লৈ এইটোৱেতো ৰাজনীতি যে আমি জুবিন দাৰ কথাবোৰ পাহৰি যাওঁ জুবিন দাই নিজে ক'লে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মই কঞ্চনজংঘা আৰু আহিলে আমাৰ মুখ্যমন্ত্ৰীজন বেলেগ এটা কথা লৈ এইবাৰ এইবোৰ চব নচলিব সনা পিটিকা বুন্দিয়া ভুজিয়া গৌৰৱ গগৈ আৰু শ্যামকানু মহন্তৰ আছিল শ্যামকানু মহন্তৰ ককায়েকৰ লগত মই একেলগে কাম কৰিছোঁ মুখ্যমন্ত্ৰী হ'লে ডিজিপি থাকিব কিন্তু মোৰ বুন্দিয়া ভুজিয়া নাছিল গৌৰৱ গগৈ আৰু শ্যামকানু মহন্তৰ বুন্দিয়া ভুজিয়া হয় শ্যামকানু মহন্তৰ যোৰহাট ইলেকশ্যনৰ সময়ত প্ৰত্যেকটো টুইট চাওঁ তিনি গগৈৰ ওপৰত শ্যামকানু মহন্তই লিখা ছ'চিয়েল মিডিয়া পোষ্টবিলাক আপোনালোকে পঢ়ক ইমান সময় কিয় দিয়া গৈছে কোনোবাই ক্ৰাইম কৰে সময় পালে ক্ৰিমিনেল সকলৰ সুবিধা হয় ইমান ডাঙৰ ভিআইপি হলনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব জুবিন গাৰ্গৰ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব বাকীসকলৰ ওপৰতো তদন্ত চলি আছে শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে তো এই দুয়োজন কোন ডাঙৰ ভিআইপি হ'ল যাৰ কাৰণ অসম আৰক্ষী SIT CID ৰৈ থাকিব লাগিব আজিলৈকে আমাক ক'ব পৰা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আছে ক'ত ছিংগাপুৰত আছে লণ্ডনত আছে দিল্লীত আছে বম্বেত আছে চেন্নাইত আছেনো ক'ত একদম VIP দৰে তেওঁলোকক অনুৰোধ কৰাহে গৈছে যে 6 অক্টোবৰ আগত আহিবা দেই তেখেতৰ সুবিধা মতে অসম আৰক্ষী আগবাঢ়িব নেকি ইমান সময় কিয় দিয়া গৈছে কোনোবাই ক্ৰাইম কৰে সময় পালে ক্ৰিমিনেল সকলৰ সুবিধা হয় মোবাইলৰ পৰা ফটো মোহাৰিব পাৰে মোবাইলটো পেলাই থৈ আহিব পাৰে আগৰ এভিডেন্সবোৰ লুকাব পাৰে আজি যেটো বাক্সাত হৈ আছে আবেগিক হৈ আছে কিন্তু যদি কিবা কাৰণত হি আৰু এক কদম আগুৱাই যায় এতিয়াও মই নাজানো যদি কোনোবা জেলৰ ভিতৰত হৈ যায় 5-6টা মানুহকে মাৰি পেলাই গুচি আহে কেনেকুৱা অসমৰ কি হ'ব কালিৰ পৰা বস্তুটো জুবিন গাৰ্গতো নাথাকিব কালিৰ পৰা বস্তুটো অসমৰ ওপৰত আহি যাব যে অসমৰ মানুহে নিজৰ অসমীয়াৰ ওপৰতে ছিংগাপুৰৰ পৰা আহিছিলে ষ্টেটমেণ্ট দিবৰ কাৰণে আৰু ছিংগাপুৰৰ পৰা অহা অসমীয়া মানুহকেইজনক এনেকুৱা কৰিলে গতিকে সেইখিনি দায়িত্বটো পুলিচৰ থাকিবই লাগিব না তেওঁলোকৰ যিটো দায়িত্ব SITত ষ্টেটমেণ্ট দিব লাগে দিছে তেতিয়া আমি SITয়ে কৈছোঁ এইখিনি কথা আপুনি কোৰ্টত ক'ব পাৰিবনে নাই বোলে যাম কোৰ্টতো গৈ ষ্টেটমেণ্ট দিছে আকৌ আমি কৈছোঁ আকৌ এবাৰ মাতিলে আহিব নাই বোলে আহিম
গতিকে তেওঁলোকৰ দায়িত্বখিনি এতিয়ালৈকে পালন কৰিছে। আজি গোটেইকেইজন আহি গ'ল। ৱাজিদ বুলি এজন আছিলে, তেওঁ মাত্ৰ অহা নাই, বাকী গোটেই 10 জনে আহিলে। গতিকে তেওঁলোকে আদালতত গৈও তেওঁলোককতো নিৰাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়। যদি কোনোবাই কিবা এটা কৰি দিয়ে, এইবিলাকতো জুবিনৰ অনুৰাগী হয়, জুবিনৰ অনুৰাগী। আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে, অসমৰ বহুত চোকা ল'ৰাও তাৰ মাজত আছে। নিৰ্দোষী পিছৰ কথা। তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লেহেঁতেন দায়িত্ব কোনে ল'ব? মই অসমীয়াকহে নিৰাপত্তা দিছোঁ, বেলেগকতো দিয়া নাই। গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'বগৈ? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? নাই, যি নহওক এইবিলাক প্ৰশ্নই এনেকুৱা প্ৰশ্নই মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। নিৰাপত্তাটোতো কাৰোবাক লুকাবৰ কাৰণে তেওঁলোকক এইকাৰণেই নিৰাপত্তা দিয়া হৈছে, কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে, তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল। নহ'লে তেওঁলোকৰ মাক বাপেকক মই কি উত্তৰ দিলোহেঁতেন? গতিকে আপোনালোকে যিটো বিচাৰি আছে বা অসমত বহু সংখ্যক ৰাইজে যিটো বিচাৰি আছে, সেনেকুৱা যদি অসমৰ পৰিৱেশ হয়, অসমত এজনো পৰ্যটক নাযাব, অসমত কোনো মানুহে নাযাব যে ইয়াতে গ'লে এনেকুৱা ঘটনা হ'ব পাৰে। আজি যিটো বাক্সাত হৈ আছে, আৱেগিক হৈ আছে। কিন্তু যদি কিবা কাৰণত সি আৰু এক কদম আগুৱাই যায়, এতিয়াও মই নাজানো, যদি কোনোবা জেলৰ ভিতৰত হৈ যায়, 5-6টা মানুহকে মাৰি পেলাই গুচি আহে, কেনেকুৱা অসমৰ কি হ'ব? কালিৰ পৰা বস্তুটো জুবিন গাৰ্গতটো নাথাকিব। কালিৰ পৰা বস্তুটো অসমৰ ওপৰত আহি যাব যে অসমৰ মানুহে নিজৰ অসমীয়াৰ ওপৰতে ছিংগাপুৰৰ পৰা আহিছিলে ষ্টেটমেণ্ট দিবৰ কাৰণে, আৰু ছিংগাপুৰৰ পৰা অহা অসমীয়া মানুহকেইজনক এনেকুৱা কৰিলে। গতিকে সেইখিনি দায়িত্বটো পুলিচৰ থাকিবই লাগিব না। এতিয়াতো সকলোৱে দেখা পালোঁ নহয়, আমাৰ অসমত CM হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে আৰু কংগ্ৰেছ দলৰ পৰা গৌৰৱ গগৈ ছাৰে কি ক'লে। তাৰ মাজতে সকলোৱে কি বুজিছোঁ, জুবিন দাক লৈ কিনি জুবিন দাক ন্যায় লাগিব আমাক, আৰু জুবিন দাক ন্যায় কাৰণে মনত কি ভাবিছা এইটো লৈ কিনে আপুনি বা সকলোৱে কমেণ্ট লগত জনাই দিবা যে মনত কি ভাবিছা আপুনি জুবিন দাক লৈ কিনি ন্যায় লাগিব না নাই, এইটো কমেণ্ট লগত জনাই দিবা।